হাই ফ্ৰেণ্ড সকল, আজি মোৰ পাকঘৰৰ ৰেচিপিটো হ'ল বিফ ভুনা। এয়া মই কেৰাহী পাতি দিছোঁ আৰু কেৰাহীত তেল দি দিলোঁ। তেলখিনি গৰম হোৱালৈ অলপ সময় অপেক্ষা কৰোঁ। এফালে আপোনাৰ লৈছোঁ তেজপাত আৰু তেজপাতৰ ঠাৰি, এফালে আছে পিঁয়াজ নহৰু আৰু ইয়াত আছে নহৰু আৰু আদা পেষ্ট আৰু সেইফালে আছে গৰম মছলা। এতিয়া মোৰ ৰেচিপিটো আৰম্ভ কৰোঁ। তেলখিনি ভালদৰে গৰম হোৱা নাই, অলপ সময় অপেক্ষা কৰি আছোঁ। মোৰ তেলখিনি গৰম হ'ল, যিহেতু ওপৰলৈ ধোঁৱা উঠি আহি আছে। এতিয়া মই ইয়াত তেজপাত আৰু গৰম মছলাখিনি দি দিম। এতিয়া মই পিঁয়াজখিনি দি দিম। মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈ অনুৰোধ থাকিল আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব। ৰেচিপিটো চাই কেনেকুৱা লাগে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ কৰিব। এইখিনি ভালদৰে লাৰি লৈ মজাই অলপ সময় এইখিনি হৈ গ'ল। এতিয়া মই আদা নহৰু পেষ্ট এড কৰিম। এই আদা নহৰু পেষ্ট দুই মিনিটমান লৰাই লওক, নহ'লে কেঁচা নহৰু গোন্ধাই থাকে। অলপ সময় ভালদৰে লৰাই ল'ব লাগিব। এতিয়া মই ইয়াত মছলা এড কৰিম। তাৰ আগত অলপ পানী দিলোঁ, নহ'লে লাগি ধৰিব। ইয়াত জিৰা, ধনিয়া, এইফালে আছে হালধি আৰু এইফালে আছে জলকীয়া গুড়ি। এতিয়া আৰু অলপ পানী দি দিম আৰু ভালদৰে অলপ সময় মজাই ল'ম। এতিয়া মই ইয়াত নিমখ এড কৰিম। মোৰ মছলাখিনি ভালদৰে মজোৱা হৈ গ'ল। এতিয়া মই ইয়াত মাংসখিনি দি দিম। যিহেতু মোৰ মাংসখিনি আগতে অলপ মজোৱা হৈ আছিলে, এয়া মাংসখিনি মই দিলোঁ। এতিয়া এনেকৈ লাৰি লাৰি 5 মিনিটমান ভালদৰে মজাই ল'ম। পিছতহে পৰিমাণ অনুযায়ী জোল দিম। মোৰ এইখিনি ভালদৰে মজোৱা হৈ গ'ল। এতিয়া মই ইয়াত পৰিমাণ অনুযায়ী জোল দি দিম।
সো এয়া মই জোল এড কৰি আছোঁ যিহেতু ভুনা ভুনা হ'ব আৰু ঢাকি পেলাই 5 মিনিট মান হ'ব দিওঁ এয়া হৈ গ'ল মোৰ বিফ ভুনা সো মোৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল নিশ্চয় কমেন্ট কৰি জনাব আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰিব